নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই চেনেলটোত আমি বিভিন্ন বেমাৰৰ ঘৰুৱা উপায়, বিউটি টিপছ আৰু অন্যান্য জানিবলগীয়া কথাবোৰ আলোচনা কৰিম। গতিকে যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি কথা পাতিম কি খাদ্য খালে পেটত কেতিয়াবা অপকাৰ কৰে আৰু কি খাদ্য খালে কেতিয়াবা উপকাৰ কৰে। কিছুমান খাদ্য আমাৰ দেহৰ কাৰণে বহুত উপকাৰী হয়, কিন্তু এই খাদ্যবোৰ যদি আমি খালী পেটত খাওঁ তেন্তে দেহৰ কাৰণে ক্ষতিকাৰকো হৈ পৰে। গতিকে আজি আমি এনেকুৱা কেইটামান খাদ্যৰ বিষয়ে আলোচনা কৰিম যিকেইটা যদি খালী পেটত খোৱা যায় তেন্তে আপোনাৰ নানান ধৰণৰ বেমাৰ হ'ব পাৰে। 1 নম্বৰটো হৈছে কল। কল আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী হয়। কলৰ পৰা আমি এনাৰ্জি পাওঁ। ই পেটৰ কাৰণেও অতি ভাল খাদ্য। ইয়াৰ দ্বাৰা শৰীৰৰ এলাহ ভাৱো নোহোৱা হয় আৰু লগতে কনষ্টিপেশ্যন বেমাৰো ভাল কৰে। কল খালে দেহৰ ব্লাড প্ৰেছাৰ কণ্ট্ৰোল কৰাতো সহায় কৰে। কিন্তু চাইণ্টিষ্টে ৰিচাৰ্চ কৰাৰ মতে কলত প্ৰচুৰ পৰিমাণে ফাইবাৰ, কেলছিয়াম, মেগনেছিয়াম আছে। তথাপিও খালী পেটত কল খোৱাটো শৰীৰৰ বাবে ক্ষতিকাৰক। কলত থকা শৰ্কৰাই আমাৰ দেহৰ শক্তি বঢ়াই তোলে, যদিও অলপ পাছতেই আপোনাৰ ভাগৰ লাগিব পাৰে, এলাহ ভাৱ আহিব পাৰে আৰু শেষত টোপনি ধৰিব পাৰে। কলত থকা কেলছিয়ামৰ দ্বাৰা তেজত থকা কেলছিয়াম আৰু মেগনেছিয়ামৰ সন্তুলন নষ্ট হৈ পৰে, যাৰ ফলত বুকুত পোৰণি বা জ্বলনৰ সৃষ্টি হয়। 2 নম্বৰত আছে বিলাহী। বিলাহীত প্ৰচুৰ পৰিমাণে এচিড থাকে, যাক খালী পেটত খালে আমাৰ পেটত থকা এচিডৰ লগত বিক্ৰিয়া কৰি পেটত কিছুমান তৰল পদাৰ্থৰো সৃষ্টি কৰে, যাৰ ফলত পেটৰ বিষ হ'ব পাৰে আৰু পাছলৈ পাথৰ সৃষ্টিও হ'ব পাৰে। 3 নম্বৰত আছে দৈ। দৈ আমাৰ পেটৰ কাৰণে বহুত লাভদায়ক হয়। আপোনালোকে নিশ্চয় জানে। গতিকে যিকোনো খাদ্য খোৱাৰ পাছত দৈ খাব লাগে। কিন্তু যদিহে আপুনি খালী পেটত দৈ খায় তেন্তে পেট বিষ, পেটত চিকুটি ধৰা আদি বিষো হ'ব পাৰে। 4 নম্বৰটো হৈছে চাহ আৰু কফি। খালী পেটত চাহ আৰু কফি খালে আমাৰ দেহত বহুত ক্ষতি হ'ব পাৰে। ৰাতি শুই থাকোঁতে আমাৰ দেহত গেছ উৎপন্ন হয় আৰু যদিহে খালী পেটত পিছদিনাই চাহ খাই দিয়া যায় তেন্তে পেটৰ বিষ, কনষ্টিপেশ্যন আদিৰ সমস্যাই দেখা দিব পাৰে। আমি জানো যে আমাৰ অসমীয়া মানুহে ৰাতিপুৱাই চাহ নোখোৱাকৈ থাকিব নোৱাৰে। গতিকে ৰাতিপুৱা চাহ খোৱাৰ আগত 2-3 গিলাচ পানী খাই ল'ব, তাৰ পাছতহে চাহ খাব লাগে। 5 নম্বৰটো হৈছে কোল্ড ড্ৰিংকছ। কোল্ড ড্ৰিংকছত প্ৰচুৰ পৰিমাণে কাৰ্বনিক এচিড থাকে। খালী পেটত ইয়াক গ্ৰহণ কৰিলে পেটত গেছৰ উৎপন্ন হয়, পেট জ্বলা-পোৰাও কৰিব পাৰে আৰু লগতে আপোনাৰ পেট অতি সোনকালে বাঢ়িবলৈ ধৰে। আৰু কেইটামান খাদ্য হৈছে মিঠা বস্তু, মছলা দিয়া খাদ্য আৰু যিকোনো টেবলেট বা দৰৱ। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় উপকৃত হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকক আগলৈও এনেকৈ লগ পাই থাকিম। আজিলৈ বাই বাই এণ্ড টেক কেয়াৰ।